নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম ইমেজ ফৰ্মেশন বাই কনকেভ লেন্সৰ বিষয়ে তেনেহলে আহা পলম নকৰি আগবাঢ়ি যাওঁ ভিডিঅ'টোৰ মাজলৈ ইমেজ ফৰ্মেশন পঢ়াৰ আগত আমি জানিলো যে কনকেভ লেন্স এখন ডাইভাৰ্জিং লেন্স হয় এই লেন্সখনে লাইটটোক ডাইভাৰ্জ কৰে আৰু এই লেন্সখনে ভাৰ্চুৱেল ইমেজে ফৰ্ম কৰে এই ভিডিঅ'টোত আমি দুটা কেছে ডিসকাস কৰিম আজি আমি ডিসকাস কৰিব লোৱা ফাৰ্স্ট কেছটো হৈছে when the object is at infinity মানে যেতিয়া অবজেক্টটো ইনফিনিটিত থোৱা হয় তোমালকে এই ভিডিঅ'টো চাব পাৰা ইনফিনিটি পাই এটা লাইট ৰে অপটিক্যাল সেন্টাৰ মাজেদি পাছ হৈ গৈছে আৰু আমি পঢ়িছিলো অপটিক্যাল সেন্টাৰ মাজেদি পাছ হলে কোনো ডেভিয়েশন নোহোৱাকে সেম ডাইৰেকশনতে গুচি যায়গে আৰু এটা লাইট ৰে প্ৰিন্সিপাল ফোকাসৰ ফালে আহিছে এই লাইট ৰেডাল প্ৰিন্সিপাল ফোকাসৰ মাজেদি ৰিয়েলত পাছ হোৱা নাই আমি খালি এজিউম হে কৰো যে প্ৰিন্সিপাল ফোকাসৰ মাজেদি পাছ হৈছে আৰু লেন্সখনৰ পৰা ডাইভাৰ্জ হোৱাৰ পিছত এই প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি পাছ হৈ যায়গে এতিয়া আমি এই লাইট ৰেডাল যেতিয়া বেক ট্ৰেস কৰিম তেতিয়া আমি দেখিম যে এই লাইট ৰেডাল অপটিক্যাল সেন্টাৰৰ মাজেদি পাছ হোৱা লাইট ৰেডালৰ লগত মিট হৈছে আৰু দুইডাল লাইট ৰে যত কাট খায় তাতে ইমেজটো ফৰ্ম হয় আৰু আমি ইয়াত দেখিছো ইমেজটো ফোকাসত ফৰ্ম হৈছে আৰু যোনটো ইমেজ ফৰ্ম হৈছে হেতু হৈছে ভাৰ্চুৱেল ইৰেক্ট আৰু ডিমিনিশ্ড এতিয়া আমি ডিসকাস কৰিব লোৱা সেকেন্ড আৰু লাষ্ট কেছটো হৈছে when the object is placed in front of lens মানে যেতিয়া অবজেক্টটো লেন্সখনৰ সন্মুখত থোৱা হয় মানে যেতিয়া অবজেক্টটো ইনফিনিটিত থোৱা নহয় এতিয়া in front of lens মানে ইয়াত আমি অবজেক্টটো সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাসৰ মাজত থৈছো যে তোমালোকে এই ভিডিঅ'টোত চাব পাৰা অবজেক্টটো পাই দা লাইট ৰে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি আহিছে আৰু লেন্সখনত লেন্সখনৰ পৰা ডাইভাৰ্জ হৈ গৈছে এতিয়া আমি জানো যে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি আহিলে লেন্সখনৰ পৰা ডাইভাৰ্জ হোৱাৰ পিছত এই প্ৰিন্সিপাল ফোকাসৰ মাজেদি পাছ হোৱা বুলি আমি খালি এজিউম হে কৰো ই ৰিয়েলত প্ৰিন্সিপাল ফোকাসৰ মাজেদি পাছ নহয় হেকাৰণে আমি এই লাইট ৰেডালক বেক ট্ৰেস কৰি দিছো আৰু প্ৰিন্সিপাল ফোকাসৰ মাজেদি পাছ কৰাই দিছো আৰু এটা লাইট ৰে অপটিক্যাল সেন্টাৰৰ মাজেদি কোনো ডেভিয়েশন নোহোৱাকে হেফালে পাছ হৈ গৈছে আৰু দুইডাল লাইট ৰে যত কাট খাইছে তাতে ইমেজটো ফৰ্ম হৈছে আৰু আমি দেখিছো ইয়াত ইমেজটো ফোকাস আৰু অপটিক্যাল সেন্টাৰৰ মাজত ফৰ্ম হৈছে আৰু যোনটো ইমেজ ফৰ্ম হৈছে হেতু হৈছে ভাৰ্চুৱেল ইৰেক্ট আৰু ডিমিনিশ্ড তেনেহলে আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ